আইছি ৰ নমস্কাৰ গাইজ, আজি হৈছে 1 বহাগ। এতিয়া আমাৰ গাঁৱতে যিহেতু পতাকা উত্তোলন আছে, এতিয়া পতাকা উত্তোলনৰ কাৰণে আমি এতিয়া ধুনীয়াকে ৰেডি হৈ আছো গোটেইকেইটাই, মা, মই, দেউতাই সকলোৱে। এতিয়া ধুনীয়াকে কুৰ্তা ওলাই লৈছো, গামোচা চামোচা ধুতি ওলাই লৈছো। এতিয়া ধুনীয়াকে ওলাই লওঁ। দেউতা ওলালে, ইস্ত্ৰি মাৰি আছে এয়া মাৰ কাপোৰত। এতিয়া ধুনীয়াকে আমি ওলাই লওঁ আৰু। তো ইয়াত দেখিছেনে ধুনীয়াকে এতিয়া মই ৰেডি হৈ গলো। এয়া চাওক, তো কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু এতিয়া প্ৰায় দেৰিয়ে হৈছে আৰু 10টামান বাজিলে যিহেতু। তো আমাৰ গাঁৱত কেনেকে পতাকা উত্তোলন কৰা হয় আৰু 1 বহাগ কেনেকৈ পালন কৰা হয় আপোনালোকক দেখুৱাওঁ বলক। এতিয়া দেৰি হৈছে, জল্দি যাওঁ বলক আৰু তাত লগ পাই আছো। A few moments later. বিহু কমিটিৰ সদস্যসকলক আমি বিহুৰ পতাকা চমুকৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। ঐ মনৰে জুৰণি মাছে মাৰিবলৈ পদুমনি দিওঁ তোমাক যাবলৈ, পদুমনি দিওঁ তোমাক যাবলৈ, পদুম বোকা পানী লাগিব। ঘৰতে থাকিবাই পদুম ওলাই তোমাক ফুৰিবাই, পদুম ওলাই ফুৰিবাই, পদুম মই নচাই লগাবা। আমাৰ গুণত লৈ লাগিছে কাম চৰাই ৰঙাটো, লৈ লাগিছে কাম চৰাই ৰঙাটো, লৈ লাগিছে কাম চৰাই ৰঙাটো, উঠে বোলাই লবি উঠে বোলাই লবি মাইজান মইনা মোৰ, গুচিব মোৰ পেটৰে মোক, যিটো হাঁহি মাৰি কাম চৰাই ৰঙাটো, চালিনে চাউলি কাম চৰাই ৰঙাটো, যিটো হাঁহি মাৰি কাম চৰাই ৰঙাটো, চালিনে চাউলি কাম চৰাই ৰঙাটো, জীয়া সেন্দুৰীয়া উঠে বোলাই ললি কাম হেঁপা পলাই মাইজান মইনা মোৰ, গুচিব মোৰ পেটৰে মোক। 5 hours later.
পূৰ্ণিমাহত বিহু খাব আহিছে থেকেৰা খাব আহিছে গৰু বিহুৰ কাৰণে ভালকে খাই আছে এইটো দেখিছে এয়া এয়া আছিলে এয়া আমাৰ খুৰা ল'ৰাটো আজি খুৰীহঁতৰ ঘৰত এয়া চেকেনা আৰু কি এইটো ঘুগুনি মাতিছে সেইফালে পাপা এয়া বৰ্তাই খাই আছে আৰু মাও আহিলে আমি গোটেইকেইটা আহিছো এতিয়া মই গা পা ধুই ধুনীয়াকে ফ্ৰেছ হৈ এতিয়া ওলাই আহিছো আৰু এতিয়া আমি ধুনীয়াকে ইয়াত দি দিছে খাই লওঁ এয়া খুৰীয়েও দি আছে ভাজি মই খোৱাই নাই এতিয়ালৈকে খাই লওঁ ধুনীয়াকে বুঢ়িয়া আছে খানাটো ধুনীয়াকে খাই আছো মজা পুৰা বিহুৰ দিনত মজা লাগিছে খাই The next day. এতিয়া আমি আমাৰ গাঁৱৰে এখন ফিল্ডত আহি এইফালৰ পৰা এতিয়া পঠিয়াব এয়া লগৰকেইটা আছে তাত এইফালৰ পৰা পঠিয়াব ইয়ালৈকে আহি পাব লাগিব তিকো চাবি দে এইকেইটা এতিয়া আমি ধুনীয়াকে লং জাম্প খেলুৱাই আছো সকলোকে এয়া গাঁৱৰ ফিল্ডত আহি পেলাই ল'ৰাখিনি খেলিব এতিয়া ছোৱালীখিনিও খেলি আছে এই চাওক আহি গ'ল এই চিন্তু দি দে আমাৰ খেল হৈ আছে এতিয়া খেল প্ৰতিযোগী সেইফালে ধুনীয়াকে খেলাই আছো এতিয়া টিপটপ কৰি ন কেনে লাগিছে খেলি হাত দিলেও চা আকৌ চিন্তু আহিছে ৰ তই বাদ দে আৰু দিয়া বহা এই ঋষভ পান 5 hours later. এতিয়া 10 বছৰৰ পৰা 16 বছৰীয়া ল'ৰাকেইটাৰ ক্ৰিকেট প্ৰতিযোগিতা হৈ আছে এয়া দেখিছেই চাওক কি ধুনীয়াকে খেলি আছে গোটেইকেইটাই white ball 4 জিকি গেল বলা ঘৰ আহিছিলো হে ধুনীয়াকে ড্ৰেছ পাতি খলাই তেতিয়া আমি যাব ওলাইছো লগালগ ক্ৰিকেট খেলৰ কাৰণে এতিয়া গাঁৱত হৈছে ক্ৰিকেট খেল হ'ব মানে হোৱা নাই এতিয়ালৈকে মোৰ ৰেডি হৈ
এতিয়া ওলাইছো যাম অলপ মোৰ দেৰি হৈ গ'ল যাম বলক এতিয়া দৌৰো আৰু লগালগ বলক জলদি দেৰি হৈ গৈছে A few moments later. পেপসি আজি পেপসি খানা আছে ক্রিকেট খেল পেপসি 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 বৰ্তমান আহিলো এতিয়া খেলপথাৰত মানে আমাৰ ফিল্ডত এৰাগাঁও ফিল্ড এতিয়া আমাৰ টচ পাৰ্টি ভগোৱা হৈ গৈছে তো আমাৰ টিমটোৰ ইয়াৰ মানে এয়া খেল হৈ আছে ইয়াৰ পিছত আমাৰ খেলখন হ'ব আমাৰ টিমটোৰ তো এয়া খেল হৈ আছে এইয়া ধুনীয়া বল কৰিছে এতিয়া আমি ৰখি আছো এই খেলখনৰ পিছতে আমাৰ খেল হ'ব আপোনালোকক যদি পাৰো দেখুৱাম আৰু এয়া আমাৰ টিমৰ কেপ্টেইন টিমটোৰ নাম কি টিমটোৰ নাম বদমাইছ 11 এইয়া ইয়াত দুটা ছয় লাগিব বঢ়িয়া সুদূৰ প্ৰসাৰিত হ'ব 5 hours later. দে বজা আকৌ দে বজা নাচনি নাচনি থিয় হোৱা এতিয়া আকৌ যাবলৈ ৰেডি হৈছো ওচৰলৈ বুলি এতিয়া খেলিবলৈ যাবলৈ যিহেতু আপোনালোকক দেখুৱালোৱে এতিয়া ভাত চাত খাই ধুনীয়াকে ৰেডি হৈ মেলি ওলালো হুঁচৰিলৈ যাওঁ আৰু যিহেতু আজি 1 তাৰিখ তো আজিৰ প্ৰায় আমাৰ হুঁচৰি গায় তো যাওঁ আৰু এতিয়া মোৰ প্ৰায় দেৰিয়ে হ'ল 10টা বাজিলেই মই যাওঁ আৰু এতিয়া ক্ৰিকেট খেলিব যোৱাটো আপোনালোকে দেখিছে তো কেনেকুৱা লাগিল জনাব আৰু গাঁৱত হৈছিল গাঁৱৰে ল'ৰাকেইটাৰ মাজত মানে খেলখন হ'ল তো আমি 2টা ৰাউণ্ড খেলিলো 2টা ৰাউণ্ড খেলি ফাইনেল পালো তো ফাইনেল অহা কালিলৈ আছে তো দেখুৱাম আপোনালোকক ফাইনেলো আৰু এতিয়া মই যাওঁ তো দেৰিয়ে হৈ গ'ল মোৰ বহুত তো আহি পেলাই শুই গ'লো ন তো ফোন কৰিলে লগৰকেইটা এতিয়া ওলাইছো ভাত পানী খাই লগালগ ওলাইছো জল্দি এতিয়া যাওঁ আপোনালোকক আৰু হুঁচৰিও কেনেকুৱা মাৰো আমি আমাৰ গাঁৱত আমাৰ ফালে কেনেকুৱা হয় হুঁচৰি আপোনালোকক দেখুৱাম বলক A few moments later. Oh!
এই বহাগ বিহু উপলক্ষে গাঁৱৰে ল'ৰাসমূহে মিলি আজি গৃহস্থৰ চোতালত বছৰেকৰ হুঁচৰিটো জুৰিছে। ইয়াতে গৃহস্থই এফেৰি দক্ষিণা ধূপ বন্তি ধূনা জ্বলাই এই হুঁচৰি দলটো ওচৰত খোৱা দিছে। এইখিনি যদি দিওঁতে থওঁতে পাতোতে মেলোতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্বগুণে আপোনাৰ মূৰ্খন কৰি মনে যি বাঞ্ছা কৰিছে মনোবাঞ্ছা সিদ্ধি কৰি ঘৰৰ গ্ৰহদোষ কালদোষ সকলো ঘোষা নিষ্ঠাৰ কৰি কোনো যদি পৰিয়ালবৰ্গৰ দেহত ৰোগ ব্যাধি হৈছে সকলো ৰোগ ব্যাধিৰ পৰা নিৰাময় কৰি আগলৈকে সেই ল'ৰা ছোৱালী দুইটাকে যাতে বিদ্যাত পাৰ্গত কৰি সকলো যদি পৰিয়ালবৰ্গক মিলিজুলি কুশলে ৰাখিব লাগে এইখিনি প্ৰাৰ্থনা মংগল কুশলত হৰি